28 নৱেম্বৰ চন 2022 সোমবাৰ দেশৰ আগশাৰীৰ নিউজ চেনেল NDTV এই দিনটোতে ক্ৰয় কৰিলে আদানীয়ে। চেনেলটো বিক্ৰীৰ পিছতে এজনৰ পিছত এজনকৈ সিনিয়ৰ জাৰ্নেলিষ্টৰ ৰেজিগনেশ্যনৰ ঢৌ উঠিছে। কিন্তু কিয় ভাৰতৰ সকলো সংবাদ মাধ্যম বিক্ৰী হ'ব নেকি? চিমেণ্টৰ ফেক্টৰী, এয়াৰপৰ্ট ক্ৰয় কৰাৰ পিছত মিডিয়াটো ৰাজত্ব চলিব নেকি আদানীৰ? কিয় ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2022ৰ তথ্য অনুসৰি 150 নম্বৰত ভাৰতৰ স্থান? কিয় গুৰিৰ পৰাই গেলিছে ভাৰতৰ সংবিধানৰ চতুৰ্থ স্তম্ভ? কিমান শুনিব হত্যা, হিংসা, ধৰ্ষণ আদিৰ বাতৰি? এটা কথাকে ৰিপিট কৰি থকা সংবাদ মাধ্যমক লৈও অতিষ্ঠ বৰ্তমানৰ সমাজ। ভাৰতত সাংবাদিকতা ইমানেই তলখাপৰ হৈছে যে শেহতীয়াকৈ হোৱা ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2022ৰ সমীক্ষা অনুসৰি শ্ৰীলংকাতকৈও পিছত 150 নম্বৰত আছে ভাৰত। 2022ৰ এপ্ৰিল মাহত চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত দুৰ্ভিক্ষই দেখা দিছিল। এইটো জেদ খবৰ ভাৰতৰ সংবাদ মাধ্যমে আমাক দেখুৱাইছিল। কিন্তু সেই একে সময়তে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতকৈও ফাইনেন্সিয়েল দিশত দুৰ্বল আছিল ভাৰত। সেই খবৰে কিন্তু যিমান ইম্পৰ্টেঞ্চ পাব লাগিছিল তেনেকুৱা ধৰণে পোৱা নাছিল নিউজ চেনেলসমূহত। এয়া মাথো এটা উদাহৰণহে। সিনিয়ৰ জাৰ্নেলিষ্ট ৰবিশ কুমাৰে গদি মিডিয়াৰ এক ট্ৰেণ্ড আৰম্ভ কৰাৰ পিছৰে পৰা বিজেপিয়ে NDTVক লক্ষ্য কৰি লোৱাৰ কথা প্ৰকাশ পাইছে জনপ্ৰিয় ৱেবছাইট DW.com-ত। হিমাচল প্ৰদেশ ইউনিভাৰ্চিটি জাৰ্নেলৰ এক সমীক্ষাত কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰা হৈছে। সমীক্ষা অনুসৰি আজ তক আৰু ৰিপাব্লিক টিভিৰ দ্য প্ৰাইম টাইম শ্ব' ৰিপাব্লিক এট 9 আৰু দংগলত কি কি বিষয়ে স্থান লাভ কৰিছে চাওক। টপিক 1, এগ্ৰিকালচাৰৰ ওপৰত দুয়োটা চেনেলতেই নাই এটাও এনালাইচিছ বেছড শ্ব'। কিন্তু তাৰ বিপৰীতে বিৰোধী পক্ষক আক্ৰমণ কৰি দুয়োটা টিভি চেনেলতে কিন্তু 5টাকৈ শ্ব' কৰিছে। সমীক্ষা মতে কংগ্ৰেছক আক্ৰমণ কৰি ৰিপাব্লিক টিভিয়ে 3টা শ্ব' কৰিছে আৰু আজ তাকে এটাও কৰা নাই। কাষ্ট এণ্ড মাইনৰিটিজ টপিকত কিন্তু দুয়োটা চেনেলে এটাও শ্ব' কৰা নাই। কৰাপশ্যনক লৈও ৰিপাব্লিক টিভিয়ে কোনো শ্ব' কৰা নাই যদিও আজ তাকে এটা কৰিছে। সেইমতে ক্ৰাইম এণ্ড জাষ্টিছক লৈও নাই শ্ব'। ডিফেন্সক কেন্দ্ৰ কৰিও নাই এটাও শ্ব'। ডেভেলপমেণ্ট, প্ৰজেক্টছ, ডিজাষ্টাৰ, ডিছক্ৰিমিনেশ্যন এণ্ড ইকুৱেলিটি, ইকনমি, এডুকেশ্যন এই বিষয়সমূহত নাই কোনো শ্ব'। তুলনামূলকভাৱে পাকিস্তানক লৈ ৰিপাব্লিক টিভিয়ে 2টা আৰু আজ তাকে 4টা শ্ব' কৰিছে। প্ৰ' গভৰ্ণমেণ্ট ৰাহুল গান্ধীক লৈও শ্ব' কৰিছে এই দুয়োটা লিডিং নিউজ চেনেলে। চৰকাৰৰ সপক্ষে বা বিৰোধীক টাৰ্গেট কৰিয়ে প্ৰায়বোৰ এপিছড কৰা হৈছে। আচলতে এই গৱেষণাৰ পৰা এটাই কথাই জল পটপট হৈ পৰিছে যে যিসমূহ বিষয় যেনে ইকনমি, প্ৰগ্ৰেছ, এডুকেশ্যন এনেধৰণৰ বিষয়ত শ্ব' হ'ব লাগিছিল তেনেকুৱা কিন্তু কেতিয়াবা সেই ৰাইজে টিভিত চাবলৈ পাইছে। আপুনিও ভাবে নেকি কেৱল চৰকাৰৰ গুণ গৰিমা গাই মিডিয়াই নিজৰ কাম চলাই আছে? ৰাইজে পাবলগীয়া নিউজ নিদিয়াৰ বাবেই বিশ্বৰ ভিতৰতে পিছপৰা ভাৰতৰ সংবাদ মাধ্যম? আপোনাৰ মতামত কমেণ্টত জনাওক। এনেধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো ভাল পাইছে যদি শ্বেয়াৰ কৰক আৰু নাপাহৰিব ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ।